মোহন বাহিনা লাগে হে সোর বলি বান্ধিলি মো হে সোর বলি বান্ধিলি মো कृष्ण परम कढ़र आज महापूर्णभूमि
উপস্থিত থকা আমাৰ বাইক বান্ধৱ প্ৰমুখে আই মাতৃ হ'ব জয়তে আমি দৰং জিলাৰ বিষ্ণুপ্ৰিয়া মহিলা নাগানাম দল তৰফৰ পৰা আপোনাক যিখন মহান অনুষ্ঠানে আমাক আজি ইয়ালৈ আমন্ত্ৰণ কৰি আনি এই হৰিৰ নাম গোৱাৰ সুবিধাকণ দিলে তেওঁলোককো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ নাম ধৰ্মীৰাই আজি আমি ইয়াতে হৰিৰ নাম গুণানুকীৰ্তন কৰোঁতে হয়তো জানিতে বা অজানিতে অনেকো ভুল অপৰাধ হ'ব পাৰে। সৰ্ব ভুল অপৰাধৰ বাবে ভগৱন্ত তথা আপোনাসৱৰ শ্ৰীচৰণত আমি আটাইয়ে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ও ৰাম হৰি হরি প্রভু কৃষ্ণ হে সভা পদ ধুলি আমি হবে হিরে তুলি মতা ভাতৃ কুবের মহা হয় আর পূর্বতে অপূর্বতে কুবের আসিল অলঙ্কার রাবণর অসুখ শান্তি নাই এই ব্রহ্মাক ধ্যানী কৰি ৰাবণ অমৰ বৰ
ভয় পাই রাবণ ওই অহংকারী হইলা আৰু একদিনা ৰাৱণে কহিবেলা একদিনা ওরা বনে অকুবে রকসাই দাদা দাদা অহংকারী হই অহংকারী হই এক দাদা দাদা ওই আপত্তি আছে যদি কোনো কথা না হয় তোমাক খেদি ৰজা হয় অ দাদা তোমাক খেদি ৰজা হয় হে দাদা অ মুখেৰে না মাতা কিয় থাকাতল মোৰ কৰি হতিয়া মাতৃ সন্তান হতিয়া মাতৃ সন্তান অ দাদা আমি দুয়ো হতিয়া মাতৃৰ সন্তান হম এৰাই এৰি আচল ভাতৃ কুম্ভকৰ্ণ বিভীষণ মোৰ ভাই আৰু কি জানা দাদা এই শূৰ্পণখা ভগ্নী মোৰ গতিকে দাদা মই ভালে ভালে কৈছো এই ৰাজ্যৰ এতিয়াই বাহিৰ হৈ যা অ দাদা মই ভালে ভালে কৈছো এই ৰাজ্যৰ এতিয়াই বাহিৰ হৈ যা কি কি কলা ৰাৱণ ও কথা শুনি কুবেৰ ৰজাৰ ও মহা দুখ মিলিলা ও ৰাৱণৰ চৰণে ধৰি রাবণর চরণে ধরি
ভাই উলিয়াই নিদিবা উলিয়াই নিদিবা হরুর পরাই তাহাতক ভাই ডাঙর করিল নিজর ভাতৃ বুলি মই হতাহত ভাবিল এই ভাই তোর এই কষ্ট নেই ভাই ভাতৃর মরমে ভাতৃর মরমে এরি মই কেনে কই থাকিব এই রাবণ মই বৃদ্ধ হৈ আহিছো এই বয়সত কেনেকৈ মই ওলাই গুচি যাব এই ৰাৱণ মই তোক কাব কৰিছো ভাই থাকিবলৈ দিয়া মোক অলপ দিয়া ৰজা নহ কোনো দিনে ৰাৱণ মই তোক কথা দিছো ৰজা নহ কোনো দিনে কি কলা দাদা ৰাৱণে বোলে মোৰ দয়া মায়া নাই হুপিয়া কোনো দিনে কিয়নো মই থকালৈ এই ৰাজ্যত হুপিয়াক মই কোনোদিনেই ঠাই নিদিওঁ সেয়েহে কৈছো দাদা ভালে ভালে এই ৰাজ্যৰ এতিয়াই বাহিৰ হৈ যা মন্ত্ৰীসকল কি চাই আছা এই কুবেৰ ৰজাক এতিয়া ইয়াৰ পৰা মাৰি ধৰি বাহিৰ কৰি দে মন্ত্ৰীসকল এতিয়াই এই কুবেৰ ৰজাক এই ৰাজ্যৰ পৰা মাৰি ধৰি বাহিৰ কৰি দে মাৰি ধৰি কুবেৰ ৰজা বাহিৰ কৰি দিলা কান্দি 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 কুবেৰে হ'ব ভাই তই আজি মোক এই ৰাজ্যৰ পৰা বাহিৰ কৰি দিব পৰা হলি নহয় এই ৰাৱণ তহঁতক মই সৰুৰ পৰাই বৰ মৰম কৰিছিলো সদায় নিজৰ মাতৃৰ
সন্তান বুলি তহঁতক মই ভাবি আহিছিলো কোনোদিনে হতীয়া মাতৃ সন্তান বুলি মই তহঁতক ভবা নাছিলো কিন্তু তই আজি মোক এই ৰাজ্যৰ পৰা মাৰি ধৰি বাহিৰ কৰি দিব পৰা হলি এই ৰাৱণ এই সোণৰ লংকাখন মই গঢ়িছিলো কিন্তু তই আজি মোক এই ৰাজ্যৰ পৰাই বাহিৰ কৰি দিব পৰা হলি নাপায় এই ৰাৱণ মানুহ ইমান অহংকাৰী হব নাপায় এদিন উপলব্ধি কৰিবি তই এদিন উপলব্ধি কৰিবি তই হব তই এই ৰাজ্যৰ পৰা মোক বাহিৰ কৰি দিব পৰা হলি নহয় শুন ৰাৱণ এটা কথা ভালদৰে মনত ৰাখিবি ভাই সমান শত্ৰু নাই আৰু ভাই সমান মিত্ৰও নাই তই যদি মোক এবাৰ কলি হয় তোক ৰাজ্যখন লাগে বুলি মই তোৰ হাতত গতাই দিলো হয় তই এনেকৈ দাদাৰাক এই ৰাজ্যৰ পৰা মাৰি ধৰি বাহিৰ কৰি দিব নালাগিছিল হ'ব তই মোক এই ৰাজ্যৰ পৰা বাহিৰ কৰি দিলি নহয় হ'ব এই ৰাজ্যৰ মই এতিয়াই বাহিৰ হৈ যাম কিন্তু শুনা ৰাৱণ